Hello friends, welcome back to my YouTube channel Arman Baiy Vlogs. আজি 15 তাৰিখ আজি আপোনালোকে গমাই পাইছে আজি কি আছে আজি হৈছে মেট্ৰিকৰ পৰীক্ষা তো এতিয়া মই গৈ আছো দৌলতপুৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষা হলত পৰীক্ষা হয় এতিয়া গৈ আছো হায়াৰ সেকেন্ডাৰী ফাইনালি মই এতিয়া ঘৰৰ পৰা ওলাইছোঁ পৰীক্ষা চেণ্টাৰত যাবৰ কাৰণে আৰু এতিয়া আহি পাইছোঁ তিনটিঙীয়া চেণ্টাৰ এইটো হৈছে তিনটিঙীয়া চেণ্টাৰ আৰু এইটো হৈছে তিনটিঙীয়া হাই স্কুল এইটো স্কুলৰ পৰীক্ষা দৌলতপুৰ হায়াৰ ছেকেণ্ডেৰীতে হয় ফাইনেল এক্সামটো আৰু আজি ভিতৰলৈ সোমাব দিয়া নাই সকলো ষ্টুডেণ্টখিনি সোমাইছে তাত মানে বহুত ভিৰ আছে সেইকাৰণে বাহিৰত ওলাই আহিছোঁ যে ভিতৰত মই নিজে সোমাই দেখাব পৰা নাই সেইকাৰণে ৰাস্তা পুৰা ভিৰ হৈ আছে চট আছে দৌলতপুৰ হায়াৰ ছেকেণ্ডেৰীত আৰু এইটো চাওক গেটৰ সন্মুখত মানুহ থিয় হৈ আছে ভিতৰত মানে বাহিৰা মানুহ সোমাব দিয়া নাই সেইকাৰণে বাহিৰা মানুহখিনি চব গেটৰ বাহিৰতে আছে ফিল্ডৰ ভিতৰত মানে সোমাব দিয়া নাই আৰু এইটো বৰ্ডত ৰুম নম্বৰটো দি দিছে ইয়াৰ পৰা চাই পিনে ভিতৰত সোমাব লাগে কোনটো ৰুমত কোন পৰিছে এইটো আৰু এতিয়া দোৱা দৌৰিছে সবাই দোৱা কৰি আছে আৰু দোৱা কৰাৰ পাছতহে স্কুলৰ মেইন গেটখন খুলিব